নমস্কাৰ। আবৃত্তি কৰিব লৈছোঁ অভিনৱ অনুৰাগ দাদাৰ ৰচিত দিহিং পাটকাই নামৰ এটি কবিতা। আশা কৰোঁ সকলোৱে শুনিব। মই ক্ৰমশ মৰিছোঁ, শুনিছেনে? মই যে লাহে লাহে মৰিছোঁ। বহুজাতিক বীৰ্যৰ লালসাই মোক ঢাকি পেলাইছে। মোৰ গৰ্ভ ফালি উলিয়াই নিছে জীৱনৰ আহ। এতিয়া অচিনা চৰ্মৰোগে গিলি আনিছে মোক। জ্বলিছোঁ মই, জ্বলি জ্বলি গলিছোঁ মই। মই কোন? মই উশাহ, মই বৰষুণ, মই পথাৰৰ যৌৱন আৰু আঘোণ। মই জীৱন, সূৰুযৰ কোমলীয়া কিৰণ। মোৰ সেউজীয়া তেজৰ প্ৰবাহৰ পৰাইতো সিঁচৰিত উশাহৰ ঠিকনা। মোৰ আঙুলিত ধৰিয়েই আকাশ স্পৰ্শৰ উন্মাদনা। মই মানেই জলাশয়ৰ হাঁহি, মই মানেই হেজাৰ বিহংগৰ কাকলি। এতিয়া বুকুত অজান বিষ, এতিয়া বুকুত সুৰুঙা। হাতে হাতে বুকুৰ মৰা তেজৰ টুকুৰা। কোনে ভেটিছে মোৰ উশাহৰ পাত? মোৰ দেহত কোনে মেলিছে চিকৰাৰ জাক? ধূসৰ হৈ আহিছে মোৰ চকুহাল, থৰক বৰক মোৰ খোজ। মোৰ চুলিবোৰ সৰিছে, মোৰ উশাহবোৰ টুটিছে। লালসাৰ বিষাক্ত সাপডালে মোৰ কপালত বাৰে বাৰে খটিছে। আৰু মই লাহে লাহে মৰিছোঁ। মোৰ লগতে মৰিছে চৰাইৰ জাকটো, সেউজীয়া ঘাঁহনি তৰা। মোৰ বুকুৰ ৰৰঙে দৰঙে তোলপাৰ লগোৱা খোজবোৰ সকলো। আৰু তেওঁলোকো, যিয়ে নিজৰ চিতা নিজেই কঢ়িয়াই কৈছে, আমি জীয়াই আছোঁ, আমি জীয়াই আছোঁ। ধন্যবাদ।